নমস্কাৰ মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। আজি এটা ব্যতিক্ৰমধৰ্মী এটা ভিডিঅ' আনিছোঁ প্ৰথমবাৰৰ কাৰণে। আপোনালোক হয়তো বহুতেই জানে মোৰ এটা ভিডিঅ' প্ৰথমবাৰৰ কাৰণে ফেচবুক পেজখনত ভাইৰেল হৈ উঠিছিলে। প্ৰায় 330ৰো অধিক শ্বেয়াৰ হৈছে আৰু ভিউজ মই এতিয়ালৈকে পাইছোঁ 2,19,000। এতিয়ালৈকে মই সিমান ভিউজ পাইছোঁ আৰু সেই ভিডিঅ'টোত লাইক হৈছে প্ৰায় 5,500 বেছি আৰু 600ৰো অধিক কমেণ্ট পাইছোঁ। ভিডিঅ'টো আপোনালোক হয়তো গম পাইছেই। ভিডিঅ'টোৰ নাম আছিলে মই কেৰেলা চেন্নাই মুম্বাইৰ পৰা কৈছোঁ আৰু সেই কথাখিনিয়ে বহুতকে চুই গৈছে বুলি মই ভাবিছোঁ, যিহেতু ভিডিঅ'টো ইমান প্ৰথমবাৰৰ কাৰণে ইমান শ্বেয়াৰ হৈছে আৰু সেই ভিডিঅ'টোৰে কিছুমান কমেণ্ট, ভাল লগা কমেণ্ট মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। বিশেষ জানিবলগীয়া নাই, কমেণ্টবিলাক মানে কিছুমান কমেণ্ট খুব মোৰ ভাল লাগিছিলে আৰু সেইকাৰণে মই এই ভিডিঅ'টো আজি বনাইছোঁ। ৰীণামণি দত্ত বাইদেৱে লিখিছে, ময়ো এগৰাকী তোমাৰ মাৰ দৰে মাতৃ, গতিকে সমালোচনা কৰা মানুহে তোমালোককতো সহায় নকৰে। গতিকে এইবোৰ কথাত গুৰুত্ব নিদি মা দেউতাৰ প্ৰতি ভক্তিভাৱ ৰাখি ভগৱানক চিন্তা কৰি জীৱনটো সুন্দৰকৈ আগুৱাই যোৱা। নিশ্চয়কৈ জানিব কৰ্মই হে ধৰ্ম। মন্দিৰৰ ওপৰত কাউৰীয়ে কৰা বিষ্ঠা নাম গাই থকা ভক্তৰ গাত নপৰে। গড ব্লেছ ইউ। ধন্যবাদ বাইদেউলৈ। অতুল সোণোৱালে লিখিছে, সঁচা কথা বন্ধু, মই অসমৰ বাহিৰত থাকোঁ। মোৰ লগতে ঘৰৰ সকলোকে প্ৰতিমাহে আমাৰ দৰে দৰিদ্ৰ পৰিয়ালৰ বাবে যিমানখিনি খৰচ প্ৰয়োজন হয় সেইখিনি দিব পৰাকৈ উপাৰ্জন কৰিব পাৰোঁ। আৰু আমাৰ দৰে শিক্ষিত নিবনুৱাৰ বাবে অসমত ব্যক্তিগত কোম্পানী সমূহত সংস্থাপন দিব পৰাকৈ কামেই নাই। মোকো বহুতে কয় অসমত থাকি কাম কৰিবলৈ বহুত ভাল হয় বুলি, কিন্তু অসমত কাম কৰি আমাৰ দৰে ঘৰখন চলিবলৈ বহুত কষ্ট হয়। ঠিক কথা কৈছা অতুল সোণোৱাল, ধন্যবাদ এটা ভাল কমেণ্ট কৰাৰ কাৰণে। অনিতা চক্ৰৱৰ্তীয়ে লিখিছে, ট্ৰাইবেল কমিউনিটি ইজ দ্য বেষ্ট অফ ৱৰ্ল্ড, কাইণ্ড হাৰ্ট এণ্ড অলৱেজ ছফ্ট। থেংক ইউ ছ' মাছ অনিতা মেম ফৰ ইয়ৰ কমেণ্ট। পদ্ম দত্ত লিখিছে, কোনে কয় সেইবোৰে তোমাক সহায় কৰিছিল নে? জ্যোতি ৰাজখোৱা নমিতা বাইদেৱে লিখিছে, তোমাৰ কথাবোৰ শুনি ভাল লাগিল ভাইটি। দিব্য বৰগোহাঁয়ে লিখিছে, ইউ পিপুল আৰ দ্য ব্ৰেণ্ড এম্বেচেডৰ। LG আজাংপুৱে লিখিছে, ভেৰি গুড। সদাজয় শইকীয়া লিখিছে, গুড জব। থেংক ইউ ছ' মাছ, সকলোকে ধন্যবাদ জনাইছোঁ হৃদয়ৰ পৰা। তালুকদাৰ ৰাজশ্ৰীয়ে লিখিছে, তোমাক কোনে কি কয় ক'বলৈ দিয়া, তুমি তোমাৰ কামত আগবাঢ়ি যোৱা। থেংক ইউ। মৰমী গগৈ লিখিছে, ৰাইট বেটা। মদিৰাম পাংগিঙে লিখিছে, চাকৰি দিম বুলি দালালি কৰি জেইলত থকাবিলাকতকৈ তোমালোক বহুত আদৰ্শৱান। ঈশ্বৰে তোমালোকক এদিন কৃপা কৰিবই। সৎ কৰ্ম কৰাসকলৰ পক্ষত ভগৱান সদায় সহায় কৰে। চত্ৰধৰ বৰাই লিখিছে, খুবেই সঁচা কথা কৈছা। সঞ্জয় চত্ৰধৰে লিখিছে, ৱেল ডান দোষ্ট। নবীন ধাদুমীয়ে লিখিছে, জতামূৰ্খবোৰে হাঁহিছে হাঁহক, মন স্থিৰ কৰি ৰাখা, নিজৰ উদ্দেশ্য সফল কৰিবলৈ যত্ন কৰা, শুভেচ্ছা থাকিল। নিৰঞ্জন বৰা মানাই লিখিছে, ৰিয়েল কৈছা। গোটেই কেইজনলৈ ধন্যবাদ জনাইছোঁ হৃদয়ৰ পৰা, আপোনালোকৰ মন্তব্যই আমাক সাহস দিছে। যদু গড়হে লিখিছে, বহুত ভাল কথা কৈছা। ৰাহুল ভূমিছে লিখিছে, আমি ল'ৰাবোৰে সদায় পৰিয়ালৰ কাৰণে কষ্ট কৰোঁ, কিন্তু ঘৰৰ পৰিয়ালে বুজি নাপায়। দুলাল দত্তই লিখিছে, ৰাইট। হেমা ডাফলাৰীয়ে লিখিছে, হ'ব ভাইটি, ভালকৈ কাম কৰি আগুৱাই যোৱা। থেংকছ। ৰাহুল আৰ বৰাই লিখিছে, টিল ডেট হেজ এনি মিনিষ্টাৰ থট ফৰ দ্য পিপুল অফ আছাম ডেট বিগ ইণ্ডাষ্ট্ৰিজ should be built in Assam and give work to the people of Assam only in Assam. No one thought to make some changes for Assam, only the people of Assam love for working outside. মন্টু দাসে লিখিছে, ৰাইট ভাই। কাম বেক কাৰ্কিদেই লিখিছে, 100% ৰাইট কথা কৈছে আপুনি। গোটেই কেইজনলৈ ধন্যবাদ জনাইছোঁ। কিশোৰ বৈশ্যই লিখিছে, নিৰাপত্তা কম অসমৰ মানুহখিনিৰ, বিশেষকৈ ছোৱালীখিনিৰ। বহুত উদাহৰণ আছে, উভতি নাহিল বহুত যুৱক যুৱতী, ঘৰখন চাবলৈ কোনো নাথাকে, আহিম বুলিও আহিব নোৱাৰে। পইচা সকলো নহয়, ভাল কাম কৰিলে সকলোতে কাম আছে। মোৰ ওচৰত আহক, মই দেখুৱাম কেনেকৈ অসমতে থাকি ভালকৈ উপাৰ্জন কৰিব পাৰে। কিশোৰ বৈশ্যই এটা খুব ভাল কথা কৈছে, কিন্তু ইয়াতে এষাৰ ক'ব লাগিব যে আমাৰ যি অসমীয়া সমাজ,
এই অসমীয়া সমাজখনৰ যি চিন্তাধাৰা সেই চিন্তাধাৰাটো কিছু উন্নতি হ'ব লাগিব, তেতিয়াহে আপুনি কোৱা কথাটো সঠিক ৰূপায়ণ হ'ব বুলি ভাবোঁ। বন্তি কৰ্মকাৰে লিখিছে, ভাল লাগিল তোমাৰ কথাষাৰ। ভাই, তোমাৰ নিচিনা মোৰ দাদা, ভাই আৰু ল'ৰা সকলো মোৰ বাহিৰত কাম কৰে, গতিকে আমাৰ নিচিনা দুখীয়া মানুহৰ কথা কোনে বুজে। ৱাহিদা বেগমে লিখিছে, ভাইটি তুমি সঁচা কথা কৈছা। ঘৰখনত কাৰো চাকৰি বা কাম এটা নাথাকিলে কেনেকৈ চলিব সেই কথা মই ভালকৈ জানো। তুমিতো চোৰ ডকাইত কৰা নাই, বাহিৰত গৈ কাম কৰি খাইছা আৰু ঘৰখনো চলাইছা। যোনে হাঁহে হাঁহি থাকক, আনলৈ কাণ নিদিবা। শেষত তোমাৰ কথাখিনি শুনি ভাল লাগিল আৰু আগলৈ আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ আল্লাহৰ ওচৰত। ধন্যবাদ থাকিল গোটেইকেইজনলৈ ইমান এটা ধুনীয়া মন্তব্য দিয়াৰ কাৰণে। মনটো গোৱালে লিখিছে, ভাল পাইছোঁ ভাই, কাম কৰি খাবলৈ লাজ নকৰিবা। অসমতেই হওক বা অসমৰ বাহিৰত হওক কষ্ট কৰা, ভাল উপাৰ্জন কৰা, নিজেও ভালকৈ চলা আৰু পৰিয়ালটোও ভালদৰে চলাই নিয়া। আনৰ কথাত ভ্ৰক্ষেপ নকৰিবা, কাৰণ তুমি কাৰো বাপেৰৰ হোটেলত চলা নাই। সহায় সাহস, কাৰণ সিহঁত নিজৰ বাপেৰৰ হোটেলত চলা লোক। গতিকে তোমালোক কৰ্ম কৰি খোৱা। যুৱক যুৱতী, তোমালোক বিন্দাছ স্বাধীন। ৰবীন চাংমাই লিখিছে, কাম কৰি উপাৰ্জন কৰিছা, কোনে হাঁহিছে হাঁহিবলৈ দিয়া, মনত দুখ নকৰিবা। কাম কৰি সেইসকলক তোমাৰ ব্যক্তিত্বৰ পৰিচয় দিয়া। যিসকলে হাঁহিছে জানিবা তেওঁ নিজে একো কাম কৰিব নোৱাৰে, যি আছে সেইবোৰ আনি দিয়া। দুয়োজনলৈ ধন্যবাদ জনালোঁ ইমান ধুনীয়া মন্তব্য দিয়াৰ কাৰণে। মই আপোনালোকক প্ৰথমতেই কৈছিলোঁ যে এই ভিডিঅ'টোত বহুত কমেণ্ট আহিছিলে, প্ৰায় 650ৰো অধিক। গতিকে সকলোখিনি মন্তব্য পঢ়িবলৈতো ইয়াত সময়ো নহয় আৰু ভিডিঅ'টো বহুত দীঘল হৈ যাব। গতিকে তাৰে ভিতৰত মানে দুই এটা মন্তব্য, ভাল লগা মন্তব্য মই এই ভিডিঅ'টোত আপোনালোকৰ বাবে এৰিলোঁ।